মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকক পঢ়ুৱাম ক্লাছ 7ৰ এছামিজ। ক্লাছ 7ৰ এছামিজৰ 3টা চেপ্টাৰ ইতিমধ্যে আলোচনা কৰিছো। আজি আলোচনা কৰিম তোমালোকৰ 4 নম্বৰ চেপ্টাৰ। 4 নম্বৰ চেপ্টাৰ কি আছে? জনমভূমি। তো এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে ভিডিঅ'বিলাক তোমাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলোৱে ভিডিঅ'বিলাক চাব পাৰে। তেতিয়া আমি কবিতাটো পঢ়িম, তাৰ পিছত কবিতাৰ লগত জড়িত যিখিনি প্ৰশ্ন উত্তৰ হ'ব, লগতে পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিবা। তো এতিয়া চোৱা কবিতাটো আলোচনা কৰিম। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত। বাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰবহি তোমাৰ ছায়াত। পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বালম ওখ বিৰিখত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে বনৰীয়াৰ সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি। জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুৰিম, ফুলি ৰম মানসী বিলত। মলয়াৰ চুবৰত পাৰিজাত ৰেণুসানি, দোলাম তোমাৰ চৰণত। নদী হৈ পখালিম দুখুনী চৰণ নিতে, মাটি হৈ মিলিম বুকুত। সোণালী মেঘ হৈ ৰঙা হাঁহি বিৰি গাম, হেতা পৰা দুখুনী ওঠত। কবি নলিনীবালা দেৱী। এতিয়া তোমালোকৰ লগত আলোচনা কৰিম প্ৰশ্ন উত্তৰবিলাক। আজি চোৱা প্ৰথমটো প্ৰশ্ন কি আছে? জনমভূমি কবিতাটোৰ মূল বিষয়বস্তু কি? ইয়াতে অপশ্যন দিয়া আছে। এনেকুৱা তোমালোকৰ এক্সামবিলাকত আজিকালি অপশ্যন দিয়া থাকে। 4টাকে অপশ্যন থাকে, তাৰ ভিতৰত কোনটো শুদ্ধ হয় সেইটো লিখিব লাগে। তো এনেকুৱা প্ৰশ্নবিলাক পঢ়িলে তোমালোকৰ এতিয়া এক্সামত ভাল নম্বৰ পাবা। জনমভূমি কবিতাটোৰ মূল বিষয়বস্তু কি? প্ৰকৃতিৰ প্ৰতি প্ৰেম, নিজৰ জন্মস্থানৰ প্ৰতি প্ৰেম, পৰিয়ালৰ গুৰুত্ব, স্বাধীনতাৰ সংগ্ৰাম। শুদ্ধ উত্তৰ হ'ব বি নম্বৰটো, নিজৰ জন্মস্থানৰ প্ৰতি প্ৰেম। জনমভূমি কবিতাটোৰ কবি কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ, নলিনীবালা দেৱী, কমলা দাস, জীৱানন্দ দাস। শুদ্ধ উত্তৰ হ'ব নলিনীবালা দেৱী। কবিয়ে ক'ত প্ৰথম চকু মেলিছিল বুলি কৈছে? মাতৃৰ কোলাত, জন্মস্থানৰ কোলাত, আকাশত, এখন অৰণ্যত। শুদ্ধ উত্তৰ হ'ব জন্মস্থানৰ কোলাত। কবিয়ে মৃত্যুৰ পিছত কি কৰিব বিচাৰে? তৰা হ'ব, জন্মভূমিৰ শীতল কোলাত ঠাই পাব, বিশ্ব ভ্ৰমণ কৰিব, নদী হ'ব। শুদ্ধ উত্তৰ জন্মভূমিৰ শীতল কোলাত ঠাই পাব বিচাৰে। কবিয়ে জন্মভূমিৰ ছাদ জিৰণি ল'বলৈ কি হ'ব বিচাৰে? এইটো হ'ব শুদ্ধ উত্তৰ ভাগৰুৱা আত্মা। ভাগৰুৱা আত্মা হ'ব বিচাৰে। কুৱেশ্যন নম্বৰ 6, আকাশত উৰিবলৈ কবিয়ে কি হ'ব বিচাৰে? মেঘ, চৰাই, তৰা, ঘূৰণীয়া। শুদ্ধ উত্তৰ হ'ব চৰাই। চৰাই হ'লে কবিয়ে ক'ত বাহ সাজিব বিচাৰে? ওখ গছত, পৰ্বতত, নদীৰ কাষত, গুহাত। শুদ্ধ উত্তৰ হ'ব ওখ গছত। চৰাই হ'লে কবিয়ে ক'ত বাহ সাজিব? ওখ গছত। জন্মভূমিৰ সেউজীয়া সৌন্দৰ্য চাবলৈ কবিয়ে কি হ'ব বিচাৰে? নদী, তৰা, মেঘ, ফুল। শুদ্ধ উত্তৰ হ'ব কি? সেউজীয়া সৌন্দৰ্য চাবলৈ কবিয়ে তৰা হ'ব বিচাৰে। ৰাতি জোনাক হৈ কবিয়ে কি কৰিব বিচাৰে? আকাশ পোহৰ কৰিব, আৰতি কৰিব, তৰাৰ সৈতে উৰিব, অৰণ্যত জিৰাব। আৰতি কৰিব বিচাৰে। শুদ্ধ উত্তৰ কি হ'ব? আৰতি কৰিব। ফুল হৈ কবিয়ে ক'ত ফুলিব বিচাৰে? মানসী বিলত, হিমালয়ত, বাগিচাত, নদীৰ কাষত। শুদ্ধ উত্তৰ হ'ব এ নম্বৰ মানসী বিলত। 11 নম্বৰ প্ৰশ্ন কি আছে? ফুল হৈ কবিয়ে কি ছটিয়াব বিচাৰে? পাহি বতাহত, পাৰিজাতৰ ৰেণু, গুটি মাটিত, সুগন্ধি বতাহত। শুদ্ধ উত্তৰ কি হ'ব? পাৰিজাতৰ ৰেণু। জন্মভূমিৰ চৰণ ধুবলৈ কবিয়ে কি হ'ব বিচাৰে? মেঘ, নদী, বৰষুণৰ ফোঁটা, শৰৎ। শুদ্ধ উত্তৰ কি হ'ব? চৰণ ধুবলৈ নদী হ'ব বিচাৰে। জন্মভূমিৰ মাটিৰ সৈতে মিলিবলৈ কবিয়ে কি হ'ব বিচাৰে? গছ,
ফুল, মাটি, গুটি। এইটো শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো মাটি। জন্মভূমিৰ মাটি সৈতে মিলিবলৈ মাটি হ'ব বিচাৰে। জন্মভূমিৰ মুখত হাঁহি আনিবলৈ কবিয়ে কি হ'ব বিচাৰে? সোণালী মেঘ, ৰামধেনু, তৰা আৰু নদী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এ নম্বৰ, সোণালী মেঘ। জনমভূমি কবিতাটো কোনখন পুথিৰ পৰা লোৱা হৈছে? নলিনীবালা দেৱী ৰচনা সম্ভাৰ, সন্ধিয়াৰ সুৰ, মানসী গীতাঞ্জলি। শুদ্ধ উত্তৰ হ'ব সন্ধিয়াৰ সুৰ। তো ইমানখিনি আছিল তোমালোকৰ MCQ। এতিয়া হ'ব পাঠভিত্তিক যিখিনি প্ৰশ্ন উত্তৰ। পাঠভিত্তিক প্ৰশ্ন উত্তৰবিলাকৰ ভিতৰত কি আছে ক নম্বৰ চোৱা। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ কি হ'ব? কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষৰ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে? কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। এইবোৰ কি তোমালোকৰ অৰ্থ মিলাই লিখিব লাগে। তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। পক্ষী মানে কি? চৰাই। শীতলী মানে চেঁচা। সোণোৱালী মানে সোণবৰণীয়া। মৰম মানে চেনেহ। প্ৰথম মানে আদি। টিং মানে পৰ্বতৰ আগ বা ওখ ঠাই। 9 নম্বৰ কি আছে? তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। বিপৰীত শব্দ লিখিব কৈছে। জনম, মৰণ। ছাঁ, পোহৰ। ৰাতি, দিন। শেষ, আৰম্ভ। ওখ, চাপৰ। দুখীয়া, ধনী। এইবোৰ ধুনীয়াকৈ তোমালোকৰ বহীত লিখি ৰাখিবা। তোমালোকে পৰীক্ষাৰ আগেদি পঢ়িব পাৰিবা। তো আজিলৈ ভিডিঅ'টো ইমানে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা। ধন্যবাদ।